নমস্কাৰ বন্ধুসকল, আজি মই ৰেচিপি এটা তৈয়াৰ কৰিম বুলি ভাবিছোঁ। মই চাওমিনৰ ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। এতিয়া আপোনালোকক তাকে দেখুৱাম বুলি ভাবিছোঁ। আহক এতিয়া মোৰ পাকঘৰলৈ যাওঁ। আহক এতিয়া মই মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে চাওমিন লৈছোঁ 2 পেকেট, ডিম 3টা লৈছোঁ, পিঁয়াজ 4টা লৈছোঁ, ধনিয়া লৈছোঁ, গাজৰ 2টা লৈছোঁ আৰু এইটো হেঁঠাকবি 1টা লৈছোঁ। পানীখিনি গৰম কৰি আছোঁ। পানীখিনি উতল আহিলে মই চাওমিনখিনি তাত ঢালি দিম। চাওমিনখিনি উলিয়াই ল'লোঁ। এতিয়া মোৰ পানীখিনি গৰম হৈ আছে। মই পানীখিনি এইখিনি দি দিম। আমি বেছিকৈ সিজিবলৈ নিদিওঁ। এতিয়া মই এইখিনি ভাল ধৰণে লুটিয়াই দিম। চাওমিন বস্তুটো এনেও ভালকৈ সিজিব নিদিয়ে। উতল আহিছে, মই ইয়াত ৰিফাইন অলপমান দি দিম। অকণমান সময় মই ৰাখি থ'ম ইয়াতে। তাৰপিছত মই এতিয়া বাকীখিনি এই বস্তুখিনি মই ঠিক কৰি লওঁ। বস্তুটো বইল কৰি থাকোঁতে এনেকৈ চুই চাব। যদি এনেকৈ চুই চাওঁতে এনেকৈ ছিগি যায়, তেতিয়াহ'লে আপোনালোকে হ'ল বুলি ভাবিব আৰু দেই। এইখিনি এতিয়া হৈ গ'ল। মই গেছটো বন্ধ কৰি দিম আৰু মই এইখিনি কাঢ়ি দিম। এতিয়া মই কাঢ়ি ল'লোঁ। পানীটো অলপ নিয়ৰ হ'বলৈ দিম। এতিয়া মই এইখিনি নিয়ৰ হোৱা নাই। মই এতিয়া ডিমকেইটা ভাজি লওঁ। অকণ শুকাবলৈ দিম। এতিয়া শুকালে এতিয়া মই ইয়াত তেল দি দিম। তেল অকণমান সৰহকৈ দিম, কাৰণ মোৰ 2 পেটি আছে যে। তেলখিনি পকিলে এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজ আৰু জলকীয়া 2টা দি দিম। পিঁয়াজখিনি হৈ গ'ল। এতিয়া মই ইয়াত গাজৰ দি দিম। বন্ধাকবিখিনি দি দিম। বন্ধাকবিখিনিয়ে আৰু গাজৰখিনিয়ে মই এতিয়া অকণমান সময় ভাজি লওঁ। মই এতিয়া এইখিনি ভাজিবৰ কাৰণে নিমখ অলপ দি দিম। ইয়াত নিমখ দিছোঁ মই। চাওমিনখিনি যেতিয়া মই বইল কৰিছিলোঁ, তেতিয়া মই নিমখ দিয়া নাছিলোঁ। আৰু এইখিনি এতিয়া দিবৰ কাৰণে এইবোৰ নিমখ দিব লাগিব বাৰু। এইখিনি এতিয়া সিজিলে মই ইয়াত এতিয়া এইখিনি চাওমিনখিনি দি দিম। সেইকাৰণে মই এতিয়া এনেকৈ কৰিছোঁ। আপোনালোকে যেতিয়া গৰম পানীখিনি পৰা কাঢ়ি থ'ব, তেতিয়া অকণমান বহল বস্তু এটা মেলি থ'ব। সেইখিনি মই এতিয়া লৰাই দিম ধুনীয়াকৈ। মই মাৰি মেলি লৰাইছোঁ। আপোনালোকে যেনেকৈ সুবিধা পায় তেনেধৰণে লৰাব আৰু দেই। লৰাই দিলোঁ। এতিয়া ইয়াত মই এতিয়া ডাক চৰাই অলপমান দি দিম ৰঙৰ কাৰণে। আপোনালোকে দিওঁ বুলি ক'লেও পাৰে, দিওঁ বুলি ক'লেও পাৰে। আপোনালোকে যেনেকৈ ভাল পায় আৰু দেই। মোৰখিনি হৈছে আৰু এতিয়া হৈ গ'ল। আৰু ইয়াত এতিয়া মই অকণি ডিম 3টা ভাজি থৈছিলোঁ যে, এনেকৈ ভাজি থৈছিলোঁ মই খিচমিচ কৰি পিনে।